বন্ধুসকল, আপুনি জানেনে মাতৃ লক্ষ্মীয়ে ঋষি ভৃগুক কিয় অভিশাপ দিছিল? আচলতে এবাৰ ঋষি ভৃগুৱে ত্ৰিদেৱৰ মাজত কোন শ্ৰেষ্ঠ সেইকাৰ কথা পৰীক্ষা কৰি জানিবৰ বাবে বৈকুণ্ঠ ধামলৈ গ'ল, য'ত ভগৱান বিষ্ণু সেই সময়ত বিশ্ৰাম কৰি আছিল। ঋষি ভৃগুৱে ভগৱানক জগাবলৈ চেষ্টা কৰিলে, কিন্তু ভগৱান গভীৰ নিদ্ৰাত থকাত কোনো ধৰণৰ সঁহাৰি নাপালে। ফলত ঋষি ভৃগুৱে নিজৰ ভৰিৰে ভগৱান বিষ্ণুৰ বুকুত প্ৰহাৰ কৰিলে। ভগৱান বিষ্ণু তৎক্ষণাত উঠি বহিল, কিন্তু খং নকৰি অত্যন্ত নম্ৰতাৰে ক'লে, মহৰ্ষি, আপোনাৰ কোমল ভৰিত মোৰ কঠিন বুকুৰ আঘাত লাগিল। আপুনি দুখ পাইছে নেকি? এই নম্ৰতা আৰু এই অক্ষীণ সহনশীলতা দেখি ঋষি ভৃগুৰ হৃদয় কঁপি উঠিল, আৰু তেওঁ আনন্দেৰে ঘোষণা কৰিলে যে ভগৱান বিষ্ণুই ত্ৰিদেৱৰ মাজত শ্ৰেষ্ঠ। কিন্তু য'ত ঋষি ভৃগুৱে প্ৰহাৰ কৰিছিল, সেই স্থান আছিল আই লক্ষ্মীৰ পবিত্ৰ নিবাস। নিজ স্বামীৰ অপমান আৰু নিজৰ প্ৰতি অসন্মান মাতৃ লক্ষ্মীয়ে সহ্য কৰিব নোৱাৰি তেওঁ অভিশাপ দিলে যে আজিৰ পৰা মই কেতিয়াও ব্ৰাহ্মণসকলৰ ঘৰত নিবাস নকৰোঁ আৰু তেওঁলোক ধনৰ অভাৱত থাকিব। কিন্তু পিছত যেতিয়া তেওঁ ঋষি ভৃগুৰ উদ্দেশ্য বুজিলে, তেতিয়া মাতৃ লক্ষ্মীৰ হৃদয় কোমল হ'ল আৰু তেওঁ ক'লে যে ব্ৰাহ্মণসকল ধনহীন হ'ব, কিন্তু যেতিয়াই কোনো ব্ৰাহ্মণ সঁচা ভক্তিৰে ভগৱান বিষ্ণুৰ পূজা কৰিব, তেওঁ তেতিয়া এই অভিশাপৰ পৰা মুক্ত হ'ব।